নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ এটা নতুন ভিডিঅ'লৈ। আজি আমি কথা পাতিম ৰেমৰ বিষয়ে। আপোনাৰ মোবাইলত কিমানখিনি ৰেম থাকিলে মোবাইলটো ফাষ্ট হয় বা ৰেমেনো আপোনাৰ মোবাইলটো কেনেকৈ কাম কৰে, ৰেম থাকিলেনো আপোনাৰ মোবাইলটো গৰম হয় নে ঠাণ্ডা হয়, এই সকলোখিনি কথা পাতিম আজিৰ এই ভিডিঅ'টো শেষলৈকে চাওক। আৰু ৰেমৰ বিষয়ে আপোনালোকে দুটামান টিপছ জানি লওক। মাত্ৰ 3 মিনিটৰ ভিডিঅ'য়ে শেষলৈকে চাওক। চাওক এক নম্বৰতে এতিয়া ৰেমেনো কি কৰে। এতিয়া ৰেমে এনেকুৱা কাম কৰে যে আপোনাৰ মোবাইলত আপুনি যিখিনি এক্সটাৰ্নেল মেমৰি ভৰাইছে, অলপ 16 GB হওক, 4 GB হওক বা 2 GB, আপুনি যিখন মেমৰিত গান হওক, চিনেমা হওক, ভিডিঅ' গান হওক, ফটো হওক, সকলোবিলাক বস্তু আপুনি ষ্ট'ৰ কৰি ৰাখিছে মেমৰিখনত। সেই মেমৰিখনত ষ্ট'ৰ কৰি ৰখা বস্তুখিনি আপোনাৰ মোবাইলটোত তৎক্ষণাত আপোনাক উলিয়াই দিবলৈ সহায় কৰে সেই ৰেমটোৱে। অৰ্থাৎ ৰেমেনো কি কাম কৰে যে ৰেমে আপোনাৰ মোবাইলৰ পৰা তৎক্ষণাত সকলোখিনি বস্তু, ভিডিঅ' হওক, ফটো হওক, MP3 গান, সকলোখিনি বস্তু তৎক্ষণাত আপুনি খোজাৰ লগে লগে যে দিব পাৰে, সেই সকলোখিনি কাম কৰে সেই ৰেমটোৱে। আৰু সেইকাৰণে ৰেমখনৰ দাম বহুত হয়। আপুনি এক্সটাৰ্নেল মেমৰিতকৈ ৰেম এখনৰ দাম 1000 টকা মান হ'ব। কিন্তু আপুনি যদি এক্সটাৰ্নেল মেমৰি এখন কিনিবলৈ যায় 500 টকা বা 600 টকা ভিতৰত মেমৰিখন পাব, কিন্তু আপুনি ৰেমখন নাপাব। কাৰণ ৰেমৰ স্পীড বহুত বেছি। ৰেম হ'ল পালচাৰ বাইকখনৰ নিচিনা আৰু আপোনাৰ মেমৰিখন হ'লে চাইকেল এখনৰ নিচিনা। অৰ্থাৎ চাইকেলখনত আপুনি সকলোখিনি বস্তু ষ্ট'ৰ কৰিব পাৰিব, কিন্তু পালচাৰ বাইকখনে কি কৰিব, সেই সকলোখিনি বস্তু চাইড ডাইৰেকশ্যনত লৈ যাব, স্পীডত লৈ যাব। আৰু সেইকাৰণে ৰেমৰ স্পীড সদায় বেছি। আৰু ৰেমে সেইকাৰণে আপোনাৰ মোবাইলটোৰ মেমৰিখনত থকা বস্তুখিনি আপুনি খোজাৰ লগে লগে যদি আপোনাক দিব পাৰে, আৰু সেই কামটোৱে কৰে আপোনাৰ সেই ৰেমটোৱে। 2 নম্বৰতে আপুনি ইণ্টাৰনেটটো অন কৰাৰ লগে লগে আপোনাৰ মোবাইলটো শ্ল' কিয় হয়? শ্ল' এইকাৰণে হয়, আপোনাৰ অট'মেটিকলি নেটটো অন কৰিলে আপোনাৰ অট'মেটিক আপোনাৰ ফেচবুকৰ মেছেজ আহিল, হোৱাটছএপৰ মেছেজ আহিল, ইনষ্টাগ্ৰামৰ মেছেজ আহিল, জিমেইলৰ মেছেজ আহিল। আপোনাৰ নেটটো অন কৰাৰ লগে লগে আপোনাৰ 4-5টা এপৰ নটিফিকেশ্যন অলৰেডি আহিয়ে গ'ল। আৰু সেইখিনি সময়ত ৰেমটোৱেনো কোনটো এপ্লিকেশ্যনত কাম দিব বা কোনটো এপ্লিকেশ্যনক আপোনালৈ আগবঢ়াই দিব, না ফেচবুকত দিব, না হোৱাটছএপত দিব, না জিমেইলত, কোনটো এপ অ'পেন হওঁ নহওঁ এনে দূৰ মূৰত থাকোঁতে সেইকাৰণে মোবাইলটো গৰম হয় আৰু সেইকাৰণে মোবাইলটো শ্ল' হয় সেইখিনি সময়ত। আৰু যদিহে আপুনি নেটটো অন কৰি যদি আপুনি মোবাইলটো 2 মিনিটমান থৈ দিয়ে, তেতিয়া সেই এপটো ৰেমে গম পায় যে কোনো এটা এপে খুলিবলগীয়া হোৱা নাই, কাৰণ সেই নেটটোহে অন কৰিছে, ইনফৰমেশ্যনখিনি আহিছে, কিন্তু সেই ৰেমে আপোনাৰ এপটো কোনো খুলিবলগীয়া নহয়। আৰু সেইকাৰণে লাহে লাহে মোবাইলটো যেতিয়া আপুনি এপটো অন কৰাৰ পাছত থৈ দিয়ে, আৰু তাৰপাছত যদি আপুনি মোবাইলটো ইউজ কৰে, আৰু সেইকাৰণে সেইখিনি মোবাইলটো স্পীড হয়। অৰ্থাৎ নেটটো অন কৰি যদি আপুনি মোবাইলটো চলাব বিচাৰে, তেতিয়াহ'লে মোবাইলটো সদায় শ্ল' হ'ব। আৰু যদি আপুনি নেটটো অন কৰি যদি মোবাইলটো 2 মিনিটমান থৈ দিয়াৰ পাছত যদি মোবাইলটো ইউজ কৰে, তেতিয়া মোবাইলটো ফাষ্ট হয় সেইকাৰণে। 3 নম্বৰতে ৰেমটো হ'ল এনেকুৱা এটা বস্তু, মই ক'লোৱে অলপ আগতে। অৰ্থাৎ আপুনি ক্লাছত বহি আছে, আপোনাক শিক্ষকে যিকোনো এটা বস্তু সুধিছে, আপুনি ক'ব পৰা নাই, তো ক'ব নোৱাৰি, আপুনি সেই ইনফৰমেশ্যনটো বিচাৰি ক'ত গৈছে, লাইব্ৰেৰীত গৈছে। লাইব্ৰেৰীৰ পৰা যিকোনো কিতাপৰ পৰা সেই জ্ঞানখিনি আপুনি উঠাই লৈ নেক্সট দিনাখনি আপোনাৰ শিক্ষকক আপুনি কৈছে। ঠিক সেনেধৰণে আপোনাৰ এক্সটাৰ্নেল মেমৰিখনতো হয় লাইব্ৰেৰীৰ নিচিনা সকলোবোৰ জ্ঞান আপুনি ৰাখিছে। আৰু আপোনাৰ ৰেমখন হ'ল আপোনাৰ ক্লাছৰুমৰ নিচিনা। সেই লাইব্ৰেৰীৰ জ্ঞানখিনি আপুনি ক্লাছৰুমত যেনেকৈ দিব, ৰেমেও আপোনাৰ সেই এক্সটাৰ্নেল মেমৰিৰ পৰা আপোনাৰ মোবাইলটোক সেই ৰেমেও সেই বস্তুখিনি দিয়াত সহায় কৰিব। আৰু ৰেমে